তেনেকৈ মানে মোৰ লাজ লাগি আছিল সেইকাৰণে কেনেকৈ খোলাব অলৰেডি খোলাই হয় ফাইনেলি এডমিশ্যন হৈ গ'ল যিটো ষ্ট্ৰীম সেইটো নিজৰ একৰ্ডিং মানে ইণ্টাৰেষ্টৰ একৰ্ডিং চিলেক্ট কৰিব লাগে Hey guys, welcome back to my YouTube channel. Welcome back to another video. তো আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখা পাই গমে পাইছে আজিৰ ভিডিঅ'টো কি হ'ব না আজি মই এডমিশ্যন ল'ব গৈ আছোঁ বহুতে সুধি আছিল ক'ত এডমিশ্যন ল'বা আৰ্টছ ল'বা নে কমাৰ্চ ল'বা নে ছায়েন্স ল'বা मुंह से सुपारी निकाल के बात कर रहे बाबा মানে সুধি আছিল ইনষ্টাগ্ৰামত বা ক'ত এডমিশ্যন ল'ম তো আজি গোটেইখিনি এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম বাৰু আপোনালোকে দেখা পাইছে মোৰ হাতত এইখিনি ডকুমেণ্টছ আছে চ' এডমিশ্যনৰ কাৰণে এইখিনি লাগিব গোটেইখিনি এণ্ড আজি পিনে ওলাই গ'লোঁ আমি পিনে দাদা গৈ আছে আৰু হি ইজ নট কেমেৰা ফ্ৰেণ্ডলি চ' সেইকাৰণে শ্ব' কৰা নাই এণ্ড গৈ থাকোঁ পিছত গৈ লগ পাইছোঁ পিনে মই এইটো দি ল'লোঁ মানে যাতে মই ক'লা হৈ নাযাওঁ আচ্ছা খোলা মানুহ আকৌ কেনেকৈ খোলাব অলৰেডি খোলাই হয় গাইছ আহি পাই গ'লোঁ এতিয়া তিনিআলি আৰু এবাৰ ইয়াত ডিম্পুদা আহিছিল এইখন ঠাইতে মই আৰু পাখিবা ৰীল বনাইছিলোঁ যে ইয়াতে পাখিবা আহিছিল পিছত তিনিআলি পিছত ইয়াত ৰীল বনাইছিলোঁ এতিয়া শ্বুট নকৰোঁ মানে মোৰ লাজ লাগি আছে ন নতুন আজি সেই আহিছোঁ পিছত আৰু পিছত কৰিম আৰু এতিয়া মই এডমিশ্যনটো লৈ আহোঁ পিছত কি হ'ল আপোনালোক কম বাৰু অলপ চাই থাকক তো গাইছ হঠাৎ আন্ধাৰ কিয় হৈ গ'ল আপোনালোকে ভাবি আছে কাৰণ মই অফিচত আছোঁ এডমিশ্যন লৈ আছোঁ পিছত কথা পাতি আছোঁ ফাইনেলি এডমিশ্যন হৈ গ'ল আৰু সেইখিনি ভিডিঅ' মই কৈ আছিলোঁ যে মোৰ এডমিশ্যন হৈ গ'ল আৰু তেনেকৈ মানে মোৰ লাজ লাগি আছিল সেইকাৰণে ভিডিঅ' শ্বুট কৰা নাই বহুত বেছি লাজ লাগি আছিল আৰু কিছুমান ছোৱালী বোলে মোক চিনি পায় তাত কৈ আছিল এই ল'ৰাটো যে ভিডিঅ' বনায় তো মোৰতো একদম পূৰা লাজ লাগি আছিল আৰু মুখখন এনেকৈ লুকাই দিলোঁ তো তেনেকৈ হৈ গ'ল আৰু তো মই ভাবিলোঁ যে প্ৰথমে ভাবিছিলোঁ চৰকাৰীত ল'ম পিছত ভাবিলোঁ যে জুনিয়ৰে বেষ্ট হ'ব চৰকাৰীতো পঢ়াও চৰকাৰী হ'ব ন তো সেইকাৰণে আৰু बात तो सही है ইমানটো গম পায় আৰু চৰকাৰী স্কুল তো সেইকাৰণে লৈ ল'লোঁ ভাবিলোঁ জুনিয়ৰত অলপ ভাল হ'ব আৰু তো বাকীখিনি ঘৰত গৈ কথা পাতি আছোঁ এতিয়া যাওঁ আৰু A few moments later. ইপিনে আহি পাই গ'লোঁ ঘৰৰ পিছত ৰেষ্ট ল'লোঁ আৰু লগতে আছে ইনজামুল ভাই এক্স ষ্টুডেণ্ট কেনেকুৱা লাগিছে আপুনি 2 বছৰ পঢ়িছে চ' মই একচুৱেলি মানে বহুতক সুধিলোঁ চবে ভাল বুলি ক'লে আপোনাৰ কেনেকুৱা লাগিছে 2 বছৰ তাত পঢ়িলে ভালেই লাগিছে কাৰণ তাত এনে বহুতো খোলা মেলা ফূৰ্তি হয় আৰু পঢ়াৰ সময়ত পঢ়াওঁ এনে ভাল কলেজটো ভাল কুচুমা জুনিয়ৰ কলেজ এনেও নাম আছে এইফালে চ' তেওঁলোকক চবকে মই সুধিলোঁ চবে ভাল বুলিয়ে ক'লে কোনো বেয়া বুলি কোৱা নাই চ' ল'লোঁ আৰু সেইকাৰণে এণ্ড মোৰ এণ্ড আই থিংক যিটো ষ্ট্ৰীম সেইটো নিজৰ একৰ্ডিং মানে ইণ্টাৰেষ্টৰ একৰ্ডিং চিলেক্ট কৰিব লাগে মোৰ ছায়েন্সত তেনেকুৱা মই বহুত ইণ্টেলিজেণ্ট ষ্টুডেণ্ট নহয় প্লাছ মই মোৰ কোনো ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ কোনো ইচ্ছা নাই তো মই কিয় ল'ম বাৰু এণ্ড ইমান সহজ নহয় যিসকল ইণ্টেলিজেণ্ট তেওঁলোকে লয় ন আৰু মোৰ ইণ্টাৰেষ্টটো নাই তেনেকুৱা তো মই ভাবিলোঁ আৰ্টছ মোৰ কাৰণে বেষ্ট হ'ব চবৰে ইণ্টাৰেষ্ট বেলেগ বেলেগ চবৰে ইণ্টাৰেষ্টেই আপোনাৰ কাৰণে ছায়েন্স বেষ্ট হ'ব কাৰোবাৰ কাৰণে কমাৰ্চ বেষ্ট হ'ব কাৰোবাৰ কাৰণে আৰ্টছ বেষ্ট হ'ব তো মই সেইকাৰণে আৰ্টছ লৈ লওঁ কাৰণ মই ছবি আঁকাত বহুত ইণ্টাৰেষ্টেড कैसी बात कर रहा है কাৰণে আৰ্টছত ল'লোঁ এণ্ড বস্তু খুলি গ'ল কেলাম্মা মানে এইটো ভিডিঅ' বনালোঁ যে বহুতে সুধি আছিল ক'ত ইণ্টাৰেষ্ট মানে ক'ত এডমিশ্যন ল'ম ক'ত কি বুলি ক'ব কি ষ্ট্ৰীম চিলেক্ট কৰিম তো মই আৰ্টছ ল'লোঁ আৰু তিনিআলি জুনিয়ৰ কলেজত এডমিশ্যন ল'লোঁ তো সেই আছিল আজিৰ চিম্পল এটা ভিডিঅ' আপোনালোকৰ কেনেকুৱা লাগিছে ইমানো ভাল লগাৰ একো নাই বাট মই বনালোঁ আৰু বহুতে সুধি আছিল সেইকাৰণে তো যিসকলে সুধি আছিল তেওঁলোকে আনচাৰ পাই গ'ল তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছেগৈ যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাইছোঁ এটা বেলেগ ভিডিঅ' তেতিয়ালৈকে টেক কেয়াৰ এণ্ড